খোজতে খোঁজ দিয়ে হাততে হাত ধরি না যাবা হন তুমি আধাতে মুখেরি বুঝালে বুঝি মানে তুমি। আজি আহিছোঁ পেহী ঘৰলৈ। এইফালে মানে সৰু পেহী আহিছিলে যে সেইটো কাৰণে ওচৰৰ পেহীজনী ঘৰলৈ ফুৰিব আহিছোঁ। এইফালে পূৰা চাহ বাকি আছে। এতিয়া আমি আহিছোঁ পেহীহঁতৰ ঘৰলৈ। সেইফালে চাহ খাব লৈছোঁ। এজনী আমাৰ সৰু পেহী, সৰুতকৈ সৰুজনী পেহী, এজনী ডাঙৰজনী আৰু এইজনী হৈছে সৰুজনী আৰু এইজনী হৈছে ডাঙৰজনী। চাই দিয়া ভিডিঅ' চাই আছে পুৰা। এজনী আমাৰ কাপা, এজনী পেহী। নহ'লে আমি পথাৰত বহি আছোঁ ন। মোবাইলটো চাউণ্ড নহয় হা ইমান জানে ক'বলৈ। ভালকে জানাই আৰু এতিয়া আমি যাবলৈ লৈছোঁ পেহীহঁতৰ ঘৰলৈ। এইফালে ৰুমো আমাৰ, এইফালে পেহী ঘৰলৈ যাওঁ এতিয়া থ'বলৈ ন। সেইফালে মানে কি নোলাইছে এইফালে চব ওলাই মেলি এতিয়া যাওঁ। খাই দি দিয়া ওলাই ওলাই ৰেডি। এতিয়া আমি গৈ থাকোঁ এইফালে বেগ চেগ লয়। এইফালে এপাদো ওলাইছে। নতুন গাঁৱলৈ যাওঁ এতিয়া। চলো। নমস্কাৰ সকলোকে পুনৰবাৰ মোক এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে আমাৰ বেহেন ভিডিঅ' কল কৰিছে। ইমান ধুনীয়া হৈ আছে। বাই বাই। মোক চাই ইমান ধুনীয়া চাইছোঁ। আৰু এতিয়া আমি গৈ আছোঁ। এইফালে দেখিছে মাঘৰ বিহু প্ৰস্তুতি চলাই আছে। পূৰা মেজি চেজি বনাই আছে আৰু মাঘৰ বিহু যিহেতু পালেহিয়ে, বেছিদিন নাই। পেহীহঁতৰ ঘৰ তিনিচুকীয়া নতুন গাঁও হয়, তাতে আছে পেহী ঘৰ। আৰু এতিয়া আমি আহি গুইজান ঘাট পাই গ'লোহি। এইফালে দেখিছে পূৰা গধূলিয়ে হৈ গ'ল। আমি মানে 3:30 বজাতে ওলাই আহিছিলোঁ, কিন্তু আহি পাওঁ মানে এতিয়া গধূলি হ'বই হ'ল। আৰু এইফালে পূৰা পিকনিক ভিৰ হৈ গৈছে গুইজান ঘাটত, পূৰা মানুহ ভৰ্তি এইফালে। আৰু এতিয়া আমি গৈ আছোঁ পেহীহঁতৰ ঘৰ। অলপ পিছতে পামগৈ আৰু গধূলি হ'ব হ'ল। আৰু এয়া দেখিছে ইকো পাৰ্ক হয়, মানে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। আৰু আমি ডাইৰেক্ট ৰিজৰ্টলৈ আহি গ'লোঁ চাবলৈ। পেহীহঁতৰ ঘৰলৈ বহুত দিন অহা নাছিলোঁ আৰু ওচৰতে আছে যিহেতু চাই যাওঁ বুলি ভাবিলোঁ, কিন্তু আন্ধাৰে হ'ল। সোনকালে আহিবলৈ নহ'ল, সেইটো কাৰণে আন্ধাৰে হ'ল। আৰু পেহীহঁতৰ ঘৰটো আমি এৰি থৈ আহিলোঁ, মানে পেহীক নমাই থৈ আহিলোঁ। আৰু আমি এইফালে চাই যাওঁ বুলি আহিলোঁ। তাৰপিছত পেহীহঁতৰ ঘৰত সোমামগৈ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। আমি পালোঁ আৰু দেই আহিবলৈ। আজি খুলি দিলে আৰু কিন্তু এনেই মানে গেট মাৰি থৈ দিয়ে ন, গেট মাৰি থৈ দিয়ে। আৰু অসম চৰকাৰে পৰ্যটক বিভাগলৈ দিয়া এই ৰিজৰ্টখন বহুত ধুনীয়াকৈ বনাইছে, মানে এটা শান্ত পৰিৱেশত বনাইছে। বহুত ডাঙৰ হয় এইখন আৰু এই ফুল চুল লগাই দিছে বহুত ধুনীয়াকৈ। ইমানেই ধুনীয়া পৰিৱেশটো যেন এখন বিদেশতহে আছোঁ, মানে অসমত নাই নিচিনা লাগিব আপোনালোকৰ যদি আহিলে। মানে যোনে নাই হোৱা তেওঁলোকে গম পাব। আহিলে মানে মন বহুত ভাল লাগে, মানে পৰিৱেশটো বহুতেই ধুনীয়া। কাঠৰ পৰা বনাইছে কটেজবিলাক আৰু বহুত ওখকৈ বনাইছে। মানে যেতিয়া পানী হ'ব তেতিয়া পানীৰ মাজত মানে ৰিজৰ্টখন থাকিব, বহুত ধুনীয়া লাগিব দেখিবলৈ। ইফালে ঢেৰ আছে ন কটেজ। দুবকা
হাই নিদিলোঁ মই দি দিয়া হাই এটা হাই হাই জমাইছে এইফালে আৰু ঢেৰ আছে ন আন্ধাৰ উঠিছে ইমান ধুনীয়া লাগিছে ৱাও তই কেলে তোৰ জেকেটটো তই নিদিলি কেলে পাতলা একেবাৰে ঠাণ্ডা এতিয়া যাম আমি এইফালে ওপৰলে আৰু যিহেতু গধূলি হৈ গ'ল ভিডিঅ'টো কলা কলা আহিছে আৰু এইফালে দিছে ওচৰতে পূৰা পিকনিক খাই আছে আৰু যিহেতু ৰিজৰ্টখন নদী কাষতে আছে বহুত ধুনীয়া লাগে পৰিৱেশটো বহুতেই ধুনীয়া আৰু এইফালে দেখিছে ভিউটো বহুতেই ধুনীয়া হয় ফুল আছে নি ইমান ধুনীয়া লাগিছে ফুল নাচে নেকি এইবোৰ ৱাও মজা লাগিছে ব্লগ ভিডিঅ' বনাইছোঁ আৰু মোৰ ধৰি থাকা না তুমি অঁ আৰু এইফালে ৰন্টু খাটোৱাল দাদাক লগ পাই বহুতেই বেছি ভাল লাগিলে পিকনিক খাইছিলে যে তাতে বোলে তেওঁ গান গাবলৈ আহিছিলে আৰু তাতে লগ পালোঁ বহুতেই ভাল লাগিলে লগ পাই আকাশৰে জোনে বাই আকাশে দিউৰে আমাৰ ৰুম আছে ইয়াতে ৰুম অঁ এটা আছে আহিলে ফোন কৰিলোঁ দেৰি হ'ল আকৌ আজি আহি পালোহি পেহী ঘৰ কালি টোপোলা লৈছে আৰু এতিয়া আমি আহি পাই মেলি চাহ তাহ খাই বহি আছোঁ এইফালে আমাৰ ভণ্টি আৰু আমি এতিয়া কটেজ চাই আহিলোঁ চাব পালোঁ আৰু ন অৱশেষত মানে বন্ধ হৈ আছিলে আৰু মানে চাব নিদিয়ে তেনেকৈ ন আৰু দুদিনৰ পিছত হেৰি টিকেট কাটিব লাগিব হয় অপেনিং কৰাই নাই মানে আমি সেনেকৈ চাই আহিলোঁ আৰু দৰ্জা চৰ্জা ভালকৈ লগোৱাই নাই ন ধুনীয়া কৰিবই আছে তাৰপিছত ভাল ভালে আছে চাব পালোঁ আৰু তাৰপিছত আৰু আমি ৰন্টু খাটোৱাল দাদাক লগ পালোঁ ভাল লাগিলে লগ পাই ন তাৰপিছত ভিডিঅ'টো চাই থাকক আৰু মানে আমাৰ পেহীহঁতৰ ঘৰ আছে তিনিচুকীয়া নতুন গাঁও মানে গুইজান ফালে আহে আৰু নহয় কি কয় নতুন গাঁও কয় আকৌ ন নতুন গাঁও পৰে কলীয়াপানী বুলি কয় নতুন গাঁও কলীয়াপানী তাতে আছে কটেজটো আৰু বহুত ধুনীয়া হয় চাই ভাল লাগিলে আৰু আপোনালোকেও চাব আহিব পাৰিব আৰু মানে এতিয়া যিহেতু জানুৱাৰী মাহ আৰু জানুৱাৰী মাহত পূৰা পিকনিক ভিৰ লাগি গৈছে ন বহুত দূৰৰ দূৰৰ পৰা আহিছে আৰু মানে শিক্ষামূলক ভ্ৰমণ ঢেৰ বহুত মানে আহিছে আৰু গাড়ী ভৰ্তি হৈ গৈছে পূৰা জানুৱাৰী মাহ যে সেইটো কাৰণে পূৰা তোমালোকৰ ঘৰৰ ওচৰতে ন ওচৰতে এখেতে আমাৰ মোবাইল চাই আছে আহি পেলাই পূৰা ই থাকিব আজি ইয়াক থৈ যাম ন থাকিব ই থাকিব আজি আজি থাকি যাব মই যাম শুলেই একেবাৰে অঁ ই থাকিব নিদিলে হৈছে থাকিব নিদিলে হৈছে থাকিবি আৰু দেই যাম দিয়া এতিয়া এইফালে বনাইছে পেহীয়ে মাংস পূৰা ব্ৰইলাৰ ন হয় নেকি খালে গম পাম আকৌ কেনেকুৱা বনাইছা জালুক দি দিছে ঠাণ্ডাত খাই ভাল লাগিব গৰম লাগি যাব ন তাৰপিছত আলু দিব আছে দি দিলে পূৰা সিজি আছে আৰু কৈ দিয়া কিবা খাই মেলি তাৰপিছত আমি যামগৈ আৰু আমাক নৰখায় পেহীয়ে নৰখাইছে আমাক নৰখাইছা তুমি আমাক নৰখাইছা অঁ এদিন থাকিলে আকৌ এতিয়া নৰখাই
খোৱা কাৰণে ন চৰুটো আপোনালোকে হেৰি কৰিব আৰু এনেকুৱাই চব আৰু ইগনৰ চৰুটো ইগনৰ কৰিব আলু আৰু মটৰ দিবা নেকি গ্ৰীণ মটৰ দিব লাগিব গ্ৰীণ মটৰ এইফালে তুমি বনাই থাকা এতিয়া এইফালে কি কৰিছে চাওঁগৈ খানা খাই যাবা নেকি খানা চানা নৰ খাইছে ন আমাৰ নৰ খাইছে তুমি কি বনাইছা হোৱাই নাই তুমি কি বনাইছা দেখা দিওঁ দেই এইফালে মানে আমাৰ ভণ্টিয়ে পূৰা খানা চব্জি বনাইছিলে মানে ভিডিঅ' নুতুলিব কৈছিলে সেইকাৰণে নুতুলিলোঁ আৰু বনাই থাকোঁতে আৰু এতিয়া এইফালে লুকাই দিছে এইফালে ভাইটি আৰু এতিয়া হাই দি দিয়া হাই উঠা উঠা উলিয়াই দিয়া লুকাইছে লাজ কৰিছে হ'ব 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 ন ইয়াৰ খানা খাই দিওঁ আৰু খাইছা কেনেকুৱা মাংসটো কেনেকুৱা পেয়ে বেয়া হ'ব বুলি কৈছে এনেই বেয়া হ'ব বুলি কৈছে ন বনালিছে হাঁহ মাংস হেনো হাঁহ বনাই দিলে A few moments later. ঘৰলৈ যাবলৈ এতিয়া ৰেডি হ'লোঁ খাই মেলি এতিয়া বাজিছে 7:30 আৰু ঘৰ পাওঁগৈ মানে 7:30 বাজিবগৈ বাই 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 টাটা আকৌ আহিম থাকিবলৈ আহিম দেই নেমাতে আমাক ই ন বাই বাই আন্ধা হৈ গ'ল এতিয়া গৈ থাকোঁ আৰু ন টাটা আৰু এতিয়া ৰাতিপুৱাহে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ কালি আমি গৈছিলোঁ পেহীহঁতৰ ঘৰলৈ আৰু পেহীহঁতৰ ঘৰৰ পৰা আহি আৰু ভিডিঅ' নকৰিলোঁ তাৰপিছত এতিয়া ৰাতিপুৱা ষ্টাৰ্ট কৰি দিছোঁ আৰু এতিয়া যিহেতু মাঘ বিহু পালেহি সেইটো কাৰণে মাঘ বিহুৰ আমাৰ ঘৰত আজি ধান বহোৱা হৈছে মানে এনেকৈ সিজাইছে যে আৰু আপোনালোকৰ সকলোকে মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আৰু তাকে অকণমান দেখাই দিওঁ মাঘ বিহুৰ মানে মাঘ বিহুৰ বাবে আয়োজন আৰু আমাৰ ঘৰত আৰু আজিৰ ভিডিঅ'টোৰ পৰা এনেকৈ বিদায় লৈছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপুনি যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল বাটনটো বজাই দিব আৰু তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই